হেল্ল' এভৰিৱান। চ' এইটো ভিডিঅ' স্পেচিয়েলি মোৰ জুনিয়ৰ্ছখিনিৰ কাৰণে, জুনিয়ৰ্ছখিনি মানে যিখিনি আপকামিং IIT চিষ্টেমত সোমাব তেওঁলোকৰ কাৰণে। চ' তোমালোকক কনচাৰ্ট বা ফেষ্টৰ ভিডিঅ'টো বহুতখিনি দেখালোঁ। যদি কোনোবাই চোৱা নাই মই এণ্ডত লিংক দি দিম, তোমালোকে চাব পাৰা। চ' আজি দেখাব যাই আছোঁ IITৰ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট বস্তু, যিটো হৈছে IIT লাইব্ৰেৰী। তো ইয়াত যিটো লাইব্ৰেৰী আছে তো সেইটো ইণ্ডিয়াৰ ওৱান অফ দ্য বেষ্ট লাইব্ৰেৰী হয়, কালেকশ্যন ৱাইজ এণ্ড ফেচিলিটি ৱাইজো। চ' যিহেতু ষ্টুডেণ্টখিনি লাইব্ৰেৰীতে পঢ়ে, তো লাইব্ৰেৰী এটা বহুত ইম্পৰ্টেণ্ট বস্তু হৈ যায়। বলা তোমালোকক দেখাই আছোঁ কেনেকুৱা হয় IIT লাইব্ৰেৰী। এইটো হৈছে আমাৰ কলেজৰ চেণ্ট্ৰেল লাইব্ৰেৰী। ইয়াত 8টা ফ্ল'ৰ আছে। বলা তোমালোকক ভিতৰৰ পৰা দেখাওঁ ইয়াত কি ফেচিলিটিজ আছে। চ' ফাৰ্ষ্ট অফ অল মই তোমালোকক দেখাব যাই আছোঁ আমাৰ কলেজৰ ৰিডিং হলটো। চ' এইটো চোৱা কিমান ডাঙৰ এটা ৰিডিং হল। ইয়াত প্ৰায় 1000 ষ্টুডেণ্ট একেলগে বহি পিনে ইয়াত পঢ়িব পাৰে। আৰু কোনোবাই যদি একেলগে পঢ়াত কমফৰ্টেবল নহয় তো এনেকুৱা সৰু সৰু ৰুমো আছে, এই ৰুমত আহিও পঢ়িব পাৰে। ৰিডিং হলটোৰ ভিতৰতে এইটো এনাডাৰ এটা কম্পাৰ্টমেণ্ট। তো চাব পৰা তোমালোকে কিমান ডাঙৰ হয়। চ' এইটো কম্পাৰ্টমেণ্টত ছিংগল ছিটত মানে বহিব পাৰি একেলগে গোটেইখিনি। আৰু ইয়াৰ ফেচিলিটিজ কিছুমান মই কৈ দিছোঁ। ইয়াত খোৱা পানী, টয়লেট, 24 আৱাৰ্ছ হাই স্পীড ইণ্টাৰনেট গোটেইখিনি এভেইলেবল আছে। গৰম দিনত AC, ঠাণ্ডাৰ দিনত হিটাৰ। আৰু তোমালোকে যদি ইয়াত কোনোবাই যদি পঢ়ি অলপ বৰ লাগিছে, মুভি চোৱা, গেম খেলা, যিহেতু হাই স্পীড ইণ্টাৰনেট আছে গোটেইখিনি কৰিব পাৰে ইয়াত। চ' তোমালোকেও ভালকৈ পঢ়া, এনেকুৱা ফেচিলিটিজ গোটেইকেইখন IITতে পাই যাবা। চ' তোমালোকক মই ইতিমধ্যে আমাৰ কলেজৰ ৰিডিং হলটো দেখালোঁ। বলা তোমালোকক এইবাৰ দেখাওঁ আমাৰ কলেজৰ লাইব্ৰেৰীটো। চ' যিহেতু আমাৰ এইখন টেকনিকেল ইনষ্টিটিউট হয়, তো ইয়াত জেনেৰেলি টেকন'লজিৰ লগত ৰিলেটেড বুকছবিলাক বেছি পোৱা যায়। যদিও কোনোবাই যদি পঢ়িব খোজে কমিক্স, মেগাজিন বা নিউজ পেপাৰ ইয়াত ছাফিচিয়েণ্টলি এভেইলেবল আছে, পঢ়িব পাৰে। এণ্ড এইটো হৈছে আমাৰ কলেজৰ লকাৰ। ইয়াত লকাৰত বেগ থৈ যাব লাগে, বেগ ভিতৰত নিয়া এলাউড নাই। লেপটপ বা কপি এইবিলাক লৈ যাব পাৰি। এইটো হৈছে আমাৰ কলেজৰ লাইব্ৰেৰীটো। চাব পৰা তোমালোকে কিমান ডাঙৰ হয় এইটো। এনেকুৱা চফাও আছে, যদি কোনোবাই ৰেষ্ট ল'ব খোজে ইয়াত বহি ল'ব পাৰে। আৰু যিহেতু লাইব্ৰেৰীটো বহুত ডাঙৰ, চ' তোমালোকে প্ৰতিটো ফ্ল'ৰত গৈ প্ৰতিটো আলমাৰীটো চেক কৰি থাকিব নোৱাৰা যে বুকখন ক'ত আছে। চ' এনেকুৱা ধৰণৰ কম্পিউটাৰ স্ক্ৰীণ আছে ইয়াত। ইয়াত অথৰৰ নাম বা বুকখনৰ নাম টাইপ কৰি চাৰ্চ কৰি দিলে আহি যায় যে কোনটো ফ্ল'ৰৰ কোন নম্বৰ চেলত বুকখন আছে। ইয়াত এনেকৈ ধুনীয়াকৈ হিন্দী, ইংলিছ যিমানখিনি নিউজ পেপাৰ আছে গোটেইখিনি থৈ দিয়া হয়। আৰু ইয়াত আমাৰ লাইব্ৰেৰীটোৰ ভিতৰতে ৰিচেপশ্যনো আছে। যদি কাৰোবাৰ কিবা ডাউট থাকে ইয়াত আহি সুধিব পাৰে। ইয়াত বুকছবিলাক চোৱা কি ধুনীয়াকৈ সজাই থৈ দিয়া হৈছে। আৰু টেকনিকেল বুকছবিলাকৰ বাহিৰেও ইয়াত এনেকুৱা মেগাজিনবিলাকো এনেকৈ থৈ দিয়া হৈছে সজাই পিনে ধুনীয়াকৈ। আমাৰ লাইব্ৰেৰীটোৰ স্পেচিয়েলি এইকেইখন চেয়াৰ মোৰ সকলোতকৈ বেছি ভাল লাগে। ইয়াত ধুনীয়াকৈ বহি আৰামছে পঢ়ি থাকিব পাৰি। বলা তোমালোকক এতিয়া দেখাওঁ আমাৰ লাইব্ৰেৰীটোৰ ওপৰৰ ফ্ল'ৰকেইটাত কি আছে। গোটেইকেইটা ফ্ল'ৰ দেখালেতো বাৰু বহুত দীঘল ভিডিঅ' হৈ যাব, কিছুমান শ্বৰ্ট ক্লিপ দেখাই আছোঁ গোটেইকেইটা ফ্ল'ৰত কি আছে। বলা ফাৰ্ষ্ট ফ্ল'ৰৰ উপৰিও এনেকুৱা কম্পিউটাৰ স্ক্ৰীণ প্ৰতিটো ফ্ল'ৰত আছে, যাতে ষ্টুডেণ্টখিনিৰ বুকছখিনি বিচৰাত কোনো ধৰণৰ অসুবিধা নহয়। চাব পৰা তোমালোকে কিমান বুকছৰ কালেকশ্যন আছে। বহুত ডাঙৰ লাইব্ৰেৰী হয় এইটো। যিহেতু লাইব্ৰেৰীটো বহুত ডাঙৰ, মোৰো ভিডিঅ' বনাই একদম ভাগৰ লাগি গৈছে, অলপ ৰেষ্ট লৈ লৈছোঁ। আৰু পঢ়াৰ উপৰিও লাইব্ৰেৰীটো মোৰ এটা কাৰণতে ভাল লাগে। যদি কেতিয়াবা বাহিৰত লেবৰ কাম কৰি বা ক্লাছ কৰি এক্সজষ্ট হৈ থকা যায়, ইয়াত আহি পিনে শান্তিত বহি থাকিব পাৰি, শুই থাকিব পাৰি, কোনোৱে একো নকয়। যিহেতু AC আছে, এয়াৰ কণ্ডিশ্যন আছে, জাষ্ট এইটো মেক শ্যোৰ কৰিব লাগে যাতে নিজৰ কাৰণে কোনো বেলেগে ডিষ্টাৰ্ব নাপায়। আৰু এটা কথা, যদি পঢ়ি বৰ লাগে লাইব্ৰেৰীৰ তলতে আছে ডমিন'জ। বাট মোৰ ফেভৰেট হৈছে এই চাউথ ইণ্ডিয়ান ৰেষ্টুৰেণ্টখন। ইয়াত দোচা আৰু উত্তাপাম ধুনীয়া বনায়। আৰু এইটো হৈছে আমাৰ লাইব্ৰেৰীৰ তল, ইয়াত চিল কৰিব পাৰে। আৰু লাইব্ৰেৰীৰ তলতে আছে এইখন ফ্ৰুট জুচৰ দোকান। যদি কোনোবাই ফ্ৰুট জুচ খাব খোজে ইয়াত ফ্ৰুট জুচো এভেইলেবল আছে। এণ্ড যদি তোমালোকক পেন, কপি বা যিকোনো এচেঞ্চিয়েল বস্তুৰ প্ৰয়োজন হয়, গোটেইখিনি লাইব্ৰেৰীৰ তলতে এভেইলেবল আছে, এই দোকানখনতে পোৱা যায়। চ' IIT ষ্টুডেণ্টখিনি বাহিৰত নগ'লেও হয়, গোটেইখিনি ভিতৰতে পোৱা যায়। ইভেন যদি কোনোবাই কাপোৰ কিনিব খোজে বা ছোৱালীবিলাকক কিছুমান হেণ্ডমেড অৰ্নামেণ্টছ লাগে, চ' লাইব্ৰেৰীৰ তলতে গোটেইখিনি এভেইলেবল আছে। এণ্ড এইখন হৈছে মেজৱান, এইখন হৈছে ফাষ্টফুডৰ দোকান। ইয়াত বিৰিয়ানী, পোলাও, চাওমিন সকলোখিনি পোৱা যায়। এণ্ড বাৰিষ্টা বুলি ক'লেতো গমেই পায়, বাৰিষ্টাৰ কফি ৱৰ্ল্ড ফেমাছ হয়। আৰু কফিৰ উপৰিও পেষ্ট্ৰি, স্নেক্স সকলোখিনি পোৱা যায় ইয়াত। এণ্ড এইটো এটা মডেল আছে সৰুকৈ,
2026ত আমাৰ কলেজখন 100 বছৰ সম্পূৰ্ণ হ'ব। তো তাৰ কাৰণে এইটো নতুন বিল্ডিং এটা বনাই আছে। আৰু এইখন দোকানত পোৱা যায় বাৰ্থডে কেক, পেষ্ট্ৰি, বিস্কিট, পেটিছ এটচেট্ৰা এটচেট্ৰা, গোটেইখিনি ৰিজনেবল প্ৰাইজত পোৱা যায়। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল, অলপ ইনফৰ্মেটিভ ভিডিঅ' আছিল। যদি আপোনালোকে কোনোবা চিনি পায় যোনে IITৰ প্ৰিপাৰেশ্যন কৰি আছে, টু শ্বেয়াৰ উইথ দেম এণ্ড থেংক ইউ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।